নমস্কাৰ সকলোকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ আৰু দেখিছেনে ৰাতিপুৱাই আজি এইবোৰ গৰুক নোৱাবৰ কাৰণে বেঙেনা আৰু হালধি এইবোৰ আৰু থেকেৰা কিবা কিবি লৈ পেলাই মানে এইবোৰ লাও খা বেঙেনা খা কৰিব নালাগিব জানো সেইকাৰণে আৰু এয়া দেখিছেনে ধুনীয়াকৈ সজাই বৰাই লোৱা হৈছে এইফালে ল'ৰা ভতিজা সকলোখিনি দেখিছেনে সিহঁতেও কৰি আছে কাৰণ যিহেতু এইটো পৰম্পৰা নহয় জানো এইটোতো শিকিব লাগিবই গতিকে এইটো আমাৰ খুৰাহঁতৰ ঘৰত খুৰা শহুৰহঁতৰ ঘৰত খুৰাও কৰি আছে লগতে নাতিকেইটাও কৰি আছে আৰু যিহেতু সিহঁতেও শিকিবই লাগিব নহয় জানো যিহেতু এইটো পৰম্পৰা হয় আৰু ফাইনেলি এইখিনি দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে চাওকচোন বহুত ভাল লাগিছে নহয়নে আৰু এইফালে হালধি এইফালে মাহ আৰু মানে জানামতে আৰু এতিয়া যদি বোলে এয়া যে মাহ হালধি যে গৰু খানাৰ পিছত যদি আমিও যদি এনেকৈ ধুওঁ বোলে কিবা বসন্ত ৰোগৰ কাৰণে বোলে বহুত ভাল সেইকাৰণে আৰু কি কাৰণে ভাল বাৰু মই যিটো জানিছোঁ কৈছোঁ বাৰু আপোনালোকে ক'বচোন দেই আৰু দেখিছেনে ল'ৰাটো লাগি গ'ল নহয় দুষ্টামি কৰিবলৈ আৰু এইফালে দেখিছেনে এই সিহঁতে মানে নোৱাইছে নে কি কৰিছে আৰু সিহঁতেহে জানে উল্টাই খেলিবহে লাগি গ'ল আৰু এইফালে খুৰাই কাণত ধৰি দেখিছেনে ইয়াত নোৱাই আছে আয়ো দেহি গৰুটো কি ভাবিছে বাৰু নোৱাই আছে ইমান ধুনীয়াকৈ তাক আৰু ই মানে এইটো দেখিছেনে আমাৰ দুষ্টটো সি খালি মানে তাৰ ওপৰতহে উঠিব লাগে আৰু এইফালে এইটো মোৰ দেৱৰটো এইফালে খুৰা নোৱাইছে আৰু আজি সিহঁতৰে দিন আৰু নহয় জানো আৰু এইফালে এয়া গা ধুৱাই আছে দেখিছেনে পূৰা মটৰ পানী লৈ পেলাই পূৰা একদম পাইপ দি লগাই দিছে আৰু সেয়া দেখিছেনে ইমান ধুনীয়াকৈ ধুইছে হওক দিয়ক সিহঁতৰো মানে মন যায় ন গা ধুবলৈ আজি আৰু সিহঁতৰে দিন আৰু গৰুখিনিৰে দিন নহয় জানো আৰু এইফালে আৰু আপোনালোকে পিঠা পনা বনালেনে বাৰু ময়ো বনালোঁ বাৰু অলপ চলপ আৰু আহিব দেই আমাৰ ঘৰলৈ বিহু খাবলৈ আৰু এইফালে দেখিছেনে দেউতাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় পূৰা কৈ আৰু মাৰি আছে পূৰা আৰু শুনকচোন আগতে মই যেতিয়া সৰু আছিলোঁ নহয় আগতে আমাৰ ঘৰত যেতিয়া গৰু নাই ন মাহঁতে মোকেই বাপেকে গৰু বনাই মোকেই লাও খা বেঙেনা খা কয় সেইকাৰণে চাগে মই অকণমান শকত এনেই ক'লোঁ আৰু দেই অলপ ধেমালি কৰিলোঁ আৰু আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ